জাৰ্ণি এনজয় তাৰপিছত পিকনিকৰ নিচিনা হ'ল অলপ গোটেইবিলাকে লগ লাগি খালোঁ ল'লোঁ আহিলোঁ খুব ভাল লাগিল আজিৰ দিনটো খানাটো ভাল হৈছে নিৰামিষ হ'লেও খুব ভালেই হৈছে চেনেল জ্যোতিস্মিতালৈ পুনৰ স্বাগতম আজি সন্মিলনৰ আজি মিটিং আছে মই বাৰু যাব নোৱাৰোঁ মোৰ ডান্স আৰু আৰ্ট থকাৰ কাৰণে আজি আপোনালোকক গোটেইটো ভিডিঅ' মাই দেখাব এতিয়া যাবলৈ ওলাইছে আজি মই আপোনালোকক ভিডিঅ'টো ভালকৈ দেখাম সেইকাৰণে যাব ওলাইছোঁ ঠিক আছে এয়া আমি এতিয়া গাড়ীত উঠিছোঁ দেখাম বাৰু সকলোকে আজি 4 ডিচেম্বৰ 2022 দেওবাৰ হাই মিটিংখন দিনৰ 11 বজাত আৰম্ভ হৈ 2 বজাত শেষ হোৱাৰ কথা গতিকে আমাৰ ইয়াৰ পৰা বাছ 10 বজাত এৰিব হাই পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে আজি হাজংবৰীৰ শংকৰদেৱ বিদ্যা নিকেতনত এখনি বিশাল মাতৃ সন্মিলনৰ আয়োজন কৰিছে আমি আজি তালৈকে যাবৰ কাৰণে সকলো বাছত উঠিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলটোত পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগৰীয়াবিলাকক পাইতো ভালেই লাগিছে কিন্তু ছোৱালীজনীক এৰি অহাৰ বাবে মোৰ মনটো বৰ বেয়া লাগি আছে হাই হেল্ল' আমি সকলো যাম মিটিঙত এইকেইটা টিকলাও আহিছে বেছিকৈ বহুত কষ্ট কৰিছে দেই এওঁলোকে বহিবৰ জেগা নাই আমি হাজংবৰীত উপস্থিত হ'লোহি এই গাড়ীৰ পৰা সকলোবিলাক নামি আছে আমি আহি উপস্থিত হৈছোঁহি মাতৃ সন্মিলন হাজংবৰীৰ এগৰাকী শিক্ষয়িত্ৰীৰ পৰা জানো আহক নমস্কাৰ মই শ্ৰী কেতেকী বৰা মই শংকৰদেৱ শিশু নিকেতন হাজংবৰী এগৰাকী জ্যেষ্ঠ আচাৰ্যা ইয়াতে মোৰ কাম কৰা বহুত বছৰে হ'ল তথাপি আমাৰ হাজংবৰী নিকেতনৰ বিষয়ে আপোনালোকক কেইষাৰমান ক'বলৈ ওলাইছোঁ আহক আপোনালোকে আমাৰ নিকেতনখন চাওকহি চন্দ্ৰপুৰ এলেকাৰ হাজংবৰী নামৰ ঠাইত আমাৰ চন্দ্ৰপুৰ শংকৰদেৱ শিশু নিকেতন অৱস্থিত ইয়াতে আমাৰ অল অভাৰ ইণ্ডিয়াৰ বেচিছত সাংস্কৃতিক ন্যাস চন্দ্ৰপুৰ নামৰ এটা প্ৰকল্প আছে ইয়াতে আমাৰ সকলো ব্যৱস্থা আছে আপোনালোকে ইয়াত ইউনিভাৰ্চিটিৰ পৰা একদম মুকুল পৰ্যায়লৈকে অংকুৰ মুকুল পৰ্যায়লৈকে পাঠদানৰ ব্যৱস্থা আছে ইয়াত আজি আমাৰ যোৱা 2 তাৰিখৰ পৰা 4 তাৰিখলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত দবা খেল হৈ গ'ল আৰু তাৰ লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাতৃ গোট অৰ্থাৎ মাতৃ সন্মিলন অনুষ্ঠিত হ'ব 11টা বজাৰ পৰা আমি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে আশীৰ্বাদ কৰক আমাৰ অনুষ্ঠানটো যাতে আমি সফলভাৱে ৰূপায়িত কৰিব পাৰোঁ আৰু আগলৈ আপোনালোকক সকলোকে লগ পোৱাৰ আশাৰে ৰাখিছোঁ ধন্যবাদ আহি পোৱাৰ পিছত সকলোৰে বাবে ইয়াতে চাহৰ ব্যৱস্থা কৰিছে মিটিংখন আমাৰ ইয়াতে হ'ব সকলোকে আদৰণি জনাইছে ধন্যবাদ যিসকল মাতৃ আচাৰ্যা আৰু কাৰ্যকৰ্তা সকলো কাৰ্য উপভোগ কৰোঁ আহক মিটিঙৰ আগত বহুকেইটা প্ৰগ্ৰেম হৈছিল যদিও কপিৰাইটৰ বাবে দিব পৰা নগ'ল লীমা ভাগৱতী বাইদেউ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা এগৰাকী বিশিষ্ট সমাজকৰ্মী বহু চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ লগত মুখ্য দায়িত্বত জড়িত হৈ থাকি সমাজলৈ তেখেতৰ
অৱদান আগবঢ়াই আছে ডক্টৰ নীলিমা ভাগৱতী বাইদেউকো আমি এখন ফুলাম গামোচাৰে জয় জয়তে অসমৰ জাতীয় জীৱনৰ সমন্বয়ৰ বাটকটীয়া শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণক প্ৰণিপাত জনাই স্বাগতম আৰম্ভ আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। জনজাতিসকলৰ শিক্ষাৰ বিকাশ তথা পূৰ্বোত্তৰ জনজাতি আৰু বিভিন্ন জাতি উপজাতিৰ সমন্বয়ৰ লক্ষ্য আগত ৰাখি ঐতিহাসিক তেজপুৰ চহৰত 1997 চনত পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই বছৰ এই সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ। এই বৰ্ষৰ লগত সংগতি ৰাখি আমি এই বিশেষ আয়োজন मातृ सम्मेलनर आयोजन करिछु। माताओं की भूमिका इसमें सबसे बड़ी है, पुरुषों से ज्यादा भूमिका माताओं की है। तो पहली बात, यथासंभव मातृभाषा में शिक्षा हो, अपने बच्चों को इसका प्रयास करें, अपने बच्चों को मातृभाषा के विद्यालय में भेजें। यदि यह संभव नहीं हो पा रहा है किसी कारण, तो भी कम से कम घर में और बाकी इसमें সকলো সন্মানীয় মাতৃ মোৰ সন্মুখত মই দেখা পাইছোঁ, আচাৰ্যসকলকো দেখা পাইছোঁ। আমাৰ প্ৰথম দায়িত্ব হ'ব আমাৰ পৰিয়াল। আপোনালোকে অনুগ্ৰহ কৰি এইটো যেন মনত ৰাখে, প্ৰথম কৰ্তব্য হ'ব আমাৰ পৰিয়াল। পৰিয়ালক নেতৃত্ব দিব লাগিব মাতৃয়ে। সুন্দৰভাৱে পূৰ্ব বক্তাই কৈ গৈছে, মাদাৰ হেজ টু লিড দ্য ফেমিলি। মাকে জন্ম দিয়ে, লালন পালন কৰে, তাৰ উপৰিও কিন্তু নেতৃত্ব দিব লাগিব। আৰু প্ৰথম কথাটো হৈছে যে শাৰীৰিক দিশটো, ভাল পুষ্টিকৰ খাদ্য খাব লাগিব, তেওঁলোকে ব্যায়াম কৰিব লাগিব, তেওঁলোকৰ শাৰীৰিক জ্ঞান, খেল ধেমালি ইত্যাদি সেইবিলাক লাগিব। তাত সকলো মাতৃ আৰু আচাৰ্যসকলে তাৰ ওপৰত যেন গুৰুত্ব দিয়ে। মেণ্টিখনত আহি সঁচাকৈ বহুত কথাই শিকিলোঁ। ল'ৰা ছোৱালীক কেনেকৈ নীতি শিক্ষা দিব লাগে, কেনেকৈ শিক্ষা দিব লাগে, যথেষ্টখিনি কথা শিকিলোঁ। বহুত ভাল লাগিলে, তাৰ কাৰণে সকলোলৈকে অশেষ ধন্যবাদ জনালোঁ। মিটিঙৰ পিছত ইয়াতে এতিয়া ভোজন গ্ৰহণ কৰা হ'ব সকলোৰে। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। এইটো কি হাজংবৰী ন? হাজংবৰী বিদ্যালয়ৰ হয়নে? নমস্কাৰ, আমাৰ আজি ইয়াত হাজংবৰীত এখন বিশাল মাতৃ সন্মিলন হৈছে PGSৰ, মানে পূৰ্বোত্তৰ জনজাতীয় শিক্ষা সমিতিৰ। খুবেই ভাল লাগিলে। আৰু আমাৰ গুৱাহাটীত যিমান নিকেতন আছে প্ৰত্যেক নিকেতনৰ পৰা মাতৃভাৰতীসকল আহিছে। আৰু ইমান সুন্দৰ, আমি আজি যে মানে বহুত সুন্দৰ সুন্দৰ কথা শিকিব পাৰিলোঁ। নীলিমা ভাগৱতীয়ে বাইদেৱে আমাক বহুত সুন্দৰ মানে গঠনমূলক দিহা পৰামৰ্শৰে মানে আগ্ৰহিত কৰিলে। আৰু মই বিশেষকৈ মাতৃসকলক ধন্যবাদ দিম যে তেখেতসকলে যে আজি দেওবাৰ ইমান কাম এৰিও ঘৰৰ পৰা আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। বিশেষকৈ তেখেতসকলক মানে ধন্যবাদ। আৰু এটা কথা ক'ব লাগিব, হাজংবৰী আৰু নাৰেংগী নিকেতনৰ মাতৃসকলে মানে যিমান অনুষ্ঠান আমাক ইয়াত আজি পৰিৱেশন কৰি দেখুৱালে, আমি সঁচাকৈ আনন্দিত। মানে অনুভৱ নহয় তেখেতসকল যে মাতৃ, মানে মাতৃ এগৰাকীৰ মনত মানে কিমান সোমাই থাকে আমি ইয়াৰ পৰাই প্ৰমাণ পাওঁ। আৰু আমি মানে জানো যে শিশু শিক্ষা সমিতিয়ে সদায় ছাত্ৰ ছাত্ৰীৰ লগতে মাতৃসকলক মানে আগবঢ়াই নিয়ে। আৰু এই মাতৃসকলৰ যিখিনি প্ৰতিভা মানে লুপ্ত হৈ থাকে, সেই প্ৰতিভাখিনি
মানে বিকাশ হয় আৰু আমি এনেকৈও এইটোও জানো যে মাতৃসকলে ইয়াৰ দ্বাৰা বহুত উপকৃত হৈছে আৰু তেওঁলোকে স্বাৱলম্বিতাও মানে হ'বলৈ সক্ষম হৈছে। ধন্যবাদ। হয়, মৃণালিনী বাইদেউ আমাৰ অসম সাহিত্য সভাৰ উপসভাপতি হয়। বাইদেউ আহিলে পৰম শ্ৰদ্ধাৰ মৃণালিনী বাইদেউক মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ মাতৃগোটৰ ফালৰ পৰা। আমাৰ বহুত ভাল লাগিছে মৃণালিনী বাইদেউৰ মানে উদ্যুক্ত ভাষণেৰে আমাক সকলোকে আপ্লুত কৰিছে। মৃণালিনী বাইদেউক অশেষ ধন্যবাদ। তেখেতে এই বয়সতো যে মাতৃসকলৰ কাৰণে ইমান দূৰৰ পৰা কিবা এটা দিবলৈ হয়তো আগবাঢ়ি আহিছে আৰু আমি সেইটো সাদৰেৰে গ্ৰহণ কৰিলোঁ। ধন্যবাদ। ধন্যবাদ বাৰু আপোনাক। একদম লাষ্টৰ চিটত যাব ওলাইছোঁ। এতিয়া আপোনালোকক এখেতে ক'ব মানে কেনেকুৱা পালেনো মিটিংখনত আহি? আহিতো খুব ভালেই লাগিল, ইমান ব্যস্ততাৰ মাজত ওলাই আহিলোঁ আজি। আহি খুব ভাল লাগিল, কিন্তু আহোঁতে থিয় হৈও আহিছিলোঁ। এতিয়া অলপ লাষ্টৰ পিনে বহিছোঁ আৰু কিবাকৈ হ'লেও ভাতকেইটা খাই জাৰ্ণি ভালেই হ'ব। চাহ খাই খাই যাব। কিন্তু শিকিলোঁ বহুতে ভাল লাগিল, বৰ ভাল। বহুতখিনি শিক্ষা পালে নহয়নে? শিকিলোঁ বহুত শিকিব লগা থাকে এইবিলাকত। তাৰপিছত খুব ভাল লাগিল আহি, এনজয় হ'ল জাৰ্ণি, এনজয়। তাৰপিছত পিকনিকৰ নিচিনা হ'ল অলপ, গোটেই এইবিলাকে লগ লাগি খালোঁ ল'লোঁ আহিলোঁ, খুব ভাল লাগিল আজিৰ দিনটো। খানাটো ভাল হৈছে, নিৰামিষ হ'লেও খুব ভালেই হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী আনুবস্য। মই বিষ্ণুপদ শংকৰদেৱৰ পৰা আহিছোঁ। মিটিংখনত আহি ভালেই লাগিল, বহুত কথা আমি শিকিব পাৰিলোঁ, বহুত কথা আমি জানিলোঁ, বহুত এনজয় কৰিলোঁ। এতিয়া আমি তাৰমানে আহিছোঁ আৰু স্কুল মানে গাড়ীত উঠিব আহিছোঁ। এয়া গাড়ীত বহিছোঁ, গোটেইবোৰ আমি মানে খুব ৰং ধেমালিৰে কথা মানে পাতি আছোঁ আৰু ইয়াতে বহুত ভাল লাগিল আৰু সেনেই আৰু। থেংক ইউ। মোৰ নাম শ্ৰী তুলিকা ডেকা। মই শংকৰদেৱ বিষ্ণুপথৰ পৰা আহিছোঁ। মই ইয়াত আহি বহুত ভালে লাগিছে, মিটিংখন এনজয় কৰিলোঁ, বহুত ভাল লাগিল। এয়া আৰু ভাত খাইছোঁ, ভাল লাগিছে, ভোকো লাগিছে আৰু খালোঁ আৰু। নাম শ্ৰী নিবাৰাণী বৈশ্য ডেকা। মিটিঙত আহি ভালে লাগিলে দিয়ক। আজি জনজাতি মাতৃ সন্মিলনলৈ আহিছিলোঁ বিষ্ণুপথ বিদ্যা নিকেতনৰ পৰা। ইয়াতে আহি ভালে লাগিল, গাড়ী দি অনা নিয়া কৰা হ'ল, মিটিং পাতি কৰি এতিয়া আমি যাবলৈ ওলাইছোঁ। বহুতো শিক্ষামূলক আভাস দিলে আমাক, বহুতো জ্ঞান পালোঁ, ইয়াৰ পৰা বহুতো অভিজ্ঞতা হ'ল। মাতৃসকলক উদ্দেশ্যে কেনেদৰে আমি মাতৃসকলে কেনেদৰে ঘৰখন পৰিচালনা কৰিব লাগে বা শিশুবিলাকক আমাৰ পৰাই ঘৰখনৰ পৰাই শিক্ষাটো আৰম্ভ হয়, গতিকে আমি সেইবিলাক কেনেদৰে আমি কৰিব লাগে সেনেধৰণৰ বহুত বিশিষ্ট ব্যক্তিয়ে আমাক আভাস দিলে।